গাইজ কি খবৰ তোমালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে কাজি নেমু ব্লগ বেছি সময় পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বৰ্তমান শিৱসাগৰ জিলাৰ বকতা মোজা অন্তৰ্গত বিখ্যাত বাখৰ বেঙেনা গছৰ ওচৰত আছোঁ আৰু এইজোপা হৈছে বিখ্যাত বাখৰ বেঙেনা গছ যিজোপা গোটেই ঐতিহাসিক এটা প্ৰসিদ্ধ এখন ঠাই বাখৰ বেঙেনা আৰু এই গছজোপা প্ৰায় আজি 500 বছৰ পুৰণি হয় এই গছজোপা মই দেখাবলৈ চেষ্টা কৰি আছোঁ বৰ্তমান এই গছজোপা হৈছে বিখ্যাত বাখৰ বেঙেনা গছ হয় তো মই দেখাবলৈ গৈ আছোঁ গছজোপা চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেখিবলৈ পাইছে এজোপা গছ হয় বিখ্যাত বাখৰ বেঙেনা গছ হয় 580 বছৰ পুৰণি এজোপা গছ হয় দেখাবলৈ চেষ্টা কৰি আছোঁ তো এই গছজোপা দেখিবলৈ পাইছে বিস্ময়কৰ বাখৰ বেঙেনা গছ ইয়াত এখন লিখা আছে বিস্ময়কৰ বাখৰ বেঙেনা গছ বৈজ্ঞানিক নাম হৈছে ৰেণ্ডিয়া ইউলিচিনজা আৰু এজোপা 580 বছৰ পুৰণি গছ তো আমাৰ আজু ককাহঁতৰ দিনৰ পুৰণি গছ এজোপা আমি তেতিয়া সৰু আছিলোঁ দেখিবলৈ চেষ্টা কৰিছোঁ এইটো হৈছে আপোনাৰ ইয়াত চৌহদটোৰ বিষয়ে মই দেখুৱাইছোঁ আপোনালোকে ভালকৈ কেনেকুৱা পালে ভিডিঅ'টো জনাব লাষ্টত নতুনকৈ ভিডিঅ' বনাইছোঁ তো ভাল হ'ব নহ'বও পাৰে গতিকে আপোনালোকে জনাব আৰু কেনেকৈ পালে চাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কোনোবা যদি নতুনকৈ আহিছে ভিডিঅ'টোত শ্বেয়াৰ কৰি দিব তো সেইখিনিয়ে আৰু মই গোটেইখিনি দেখাব চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ গোটেইখিনি দেখাব চেষ্টা কৰি আছোঁ মই গোটেইখিনি গছজোপা দেখাব চেষ্টা কৰিছোঁ এজোপা বিখ্যাত বাখৰ বেঙেনা গছ প্ৰায় 580 বছৰ পুৰণি এজোপা গছ যিজোপাৰ কাৰণে এতিয়াও আমাৰ বকতা অঞ্চলটো এই গছজোপাৰ কাৰণে বহুত বিখ্যাত হয় তো পৃথিৱীত আপুনি য'তে নাযাওক আজি এই গছজোপাৰ কাৰণে আমি পাটচাকু বকতাবাসী হিচাপে গৌৰৱ কৰিব পাৰোঁ তো এইখিনি আৰু বৰ্তমান দেখাব চেষ্টা কৰিছোঁ বাকী আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যিমান পাৰে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষত থকা যিটো বেল আইকন আপোনালোকে চেনেলটো প্ৰেছ কৰি দিব যাতে কাটি নেমু যেতিয়া ভিডিঅ' দিয়ে তেতিয়া অতি সোনকালে আপোনালোকে পায় আৰু মোক গোল নেমু মেম্বাৰখিনি গৈ সকলোৱে ছাপোৰ্ট কৰিব কাটি নেমুক তো গোল নেমু জিন্দাবাদ আৰু কাটি নেমু জিন্দাবাদ তো আৰু ভিডিঅ'টো চাব ইয়াত আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এই ফাৰ্ষ্ট টাইম এই ভিডিঅ' বনাইছে ক'ৰবাত যদি ভুল হৈছে প্লিজ ইয়াত ক্ষমা কৰি দিব মানে কাটি নেমুক ক্ষমা কৰি দিব আৰু কেতিয়াবা আহিব তেলা কাটি নেমুকো অলপ চেপি দিব যাতে আপুনি গৰমত খাব পাৰে তো আজিলৈ আহিছোঁ আকৌ কাটি নেমু ব্লগ লগ পোৱা আশাই দিলা আজিলৈ আহিলোঁ বা